যোৱা মাহৰ 19 তাৰিখত মে মাহৰ 19 তাৰিখত প্ৰমোদ বড়োই 3600 বিঘা মাটি ৰাইজৰ বিনা অনুমতিত আদানী প্ৰাইভেট কোম্পানীক এখেতে এলটমেণ্ট দিছে এপিডিচিএল তথা এপিডিচিএলে আদানীক কাৰেণ্ট থাৰ্মেল প্ৰজেক্ট বহাবৰ কাৰণে এখেতসকলৰ যি প্ৰপ'জাল এইটো দিয়াৰ কাৰণে ৰাইজে আজি অতিষ্ঠ হৈছে এখেতসকলৰ মাটি এখেতসকলক লাগে 6 শিডুলত আমাৰ কিছুমান নিয়ম কানুন আছে সেই নিয়ম কানুন মতে এই 6 শিডুল এৰিয়াত কোনো তেনেকৈ প্ৰফিটেবল ব্যক্তিগত হিচাপে ডাঙৰ কোম্পানী বা ব্যক্তিগত কোম্পানীৰ এনেকুৱা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বহাব নোৱাৰে এই মাটিৰ অধিকাৰ ৰাইজৰ অধিকাৰ সাধাৰণ ভূমিপুত্ৰসকলে বা ইয়াত বসবাস কৰা ৰাইজসকলে ট্ৰাইবেল ৰাইজসকলে খেতি বাতি কৰি খাব পৰা হ'ব লাগে বিশেষকৈ এইটো এৰিয়া আৰু তাৰোপৰি এইটো এটা গ্ৰীণ এৰিয়া হয় ইয়াত খেতি বাতি এগ্ৰিকালচাৰ ধান সবজি ইত্যাদিৰ বাহিৰে ইয়াতে একো বেছি হেৰি নহয় গতিকে এই গ্ৰীনাৰী মেইনটেইন হৈ থাকিব লাগে ৰাইজৰ যি প্ৰতিবাদ এই মাটিটো দিব বিচৰা নাই এখেতসকলে প্ৰাইভেট কোম্পানীক সেইটোৰ প্ৰতি অনাৰ এটা থাকিব লাগে চৰকাৰৰ বিনা অনুমতিত এনেকুৱা প্ৰমোদ বড়োৰ নেতৃত্বৰ দ্বাৰা UPPLৰ দ্বাৰা এই অনুচিত কাৰ্যটো ইতিমধ্যে হৈ গৈছে তাৰ ঘৰ প্ৰতিবাদ ইয়াতে হৈ আছে এইটো ময়ো ৰাইজৰ লগত আছোঁ ময়ো ৰাইজৰ এই প্ৰতিবাদৰ লগত আছোঁ এই মাটি ৰাইজৰ যি বিবেচনা কৰিছে মই ইতিমধ্যে প্ৰিন্সিপাল সেক্ৰেটাৰীক এটা লেটাৰ লিখিছোঁ পৰ্বতজোৰা ৰাইজৰ হৈ পেলাই পৰ্বতজোৰা ৰাইজে ইতিমধ্যে কেইবাবাৰো প্ৰমোদ বড়োৰ লগত আলোচনাত বহিছে কিন্তু একবাৰো প্ৰমোদ বড়োই ৰাইজক সঁহাৰি দিয়াটো দেখা পোৱা নাই গতিকে ৰাইজক সঁহাৰি দিব লাগে আৰু ৰাইজৰ ইচ্ছা পূৰণ কৰিব লাগে অনাৰ কৰিব লাগে এই মাটিৰ এলটমেণ্ট প্ৰাইভেট কোম্পানীক যি এলটমেণ্ট দিয়া হৈছে সেই এলটমেণ্ট কেঞ্চেল কৰিব লাগে বুলি মই ইতিমধ্যে প্ৰিন্সিপাল সেক্ৰেটাৰীক লিখিছোঁ তাৰপিছত আজি দুদিনমানৰ পৰা মই দেখা গৈছে যে ইয়াতে পুলিচ প্ৰশাসনক লৈ পেলাই ৰাইজক হেৰিত ৰাখি পেলাই প্ৰেছাৰত ৰাখি পেলাই আণ্ডাৰ প্ৰেছাৰত ৰাখি পেলাই এই মাটিটো দখল কৰিবৰ কাৰণে চেষ্টা চলোৱা বুলি ৰাইজে এটা অভিযোগ কৰিছে এইটো দুখজনক ৰাইজৰ লগত পৰামৰ্শ থাকিব লাগে ৰাইজক কেতিয়াও এনেকুৱা হাৰাশাস্তি কৰিব নালাগে ৰাইজৰ এই হাৰাশাস্তি হোৱা এই পৰিৱেশত মই ৰাইজৰ লগত সুখ দুখৰ বিনিময় কৰিবৰ কাৰণে আজি ইয়াত উপস্থিত হৈছোঁ অসম চৰকাৰে নিশ্চয়কৈ প্ৰমোদ বড়োই ইয়াতে আমাৰ কাউন্সিল চৰকাৰ আছে প্ৰমোদ বড়োৰ UPPLৰ কাউন্সিল চৰকাৰ এটা আছে 6 শিডুল এৰিয়াৰ কাউন্সিল এটা চৰকাৰ আছে এই কাউন্সিল চৰকাৰৰ গ্ৰীণ ছিগনেল অবিহনে অসমৰ মুখ্যমন্ত্ৰীয়ে কেতিয়াও ইণ্টাৰফিয়াৰ নকৰিব নিশ্চয় ইয়াতে প্ৰমোদ বড়ো UPPLৰ প্ৰমোদ বড়ো আৰু UPPLৰ নেতৃবৃন্দসকলে একেলগ হৈ প্ৰমোদ বড়োৰ জৰিয়তে এখেতসকলে এই মাটিক দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীক মিছলিড কৰিছে গতিকে নিশ্চয় মুখ্যমন্ত্ৰীও অসমৰ মাননীয় মুখ্যমন্ত্ৰীও এইটোৰ বিষয়ে বিবেচনা কৰিব আজি ৰাইজে স্পষ্ট এটা বাৰ্তা দিছে এইকেইদিনত স্পষ্ট বাৰ্তা দিছে যে এই মাটি কেতিয়াও দিয়া নাযাব নিশ্চয় মুখ্যমন্ত্ৰীয়ে ইয়াৰ সঁহাৰি জনাব আজি আমাৰ বাটিপাৰা প্ৰাইমাৰীৰ অন্তৰ্গত ইন্দিৰা কলনী গাঁৱত আমি BPF দলৰ আগন্তুক BTC নিৰ্বাচনৰ আলোচনা কৰিবৰ কাৰণে আহিছিল এই আলোচনাত দেখিলোঁ আমাক BPFক ভাল পাই বহুত মানুহ আমাৰ ইয়াত জইন হ'ল ইয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ যেহেতু যি ধৰণৰ আশংকা কৰিছিলে আজি আমাৰ ইন্দিৰা কলনী সাইডত যি জনগণ আগতকৈ আৰু বেছি ভাল হ'ল আৰু ভালে থাকিব আৰু BTC নিৰ্বাচনলৈকে 2025 চনৰ যেটো সেপ্টেম্বৰৰ হ'ব লগা BTC নিৰ্বাচন এই BTC নিৰ্বাচনত দলে মলে সবে নাগলকে ভোট দিব আজিৰ দিনত আমি দেখিছোঁ প্ৰমোদ বড়ো চৰকাৰে আমাৰ পৰ্বতজোৰা ফাগলিজোৰা সাইডত আমাৰ জনগণক যি ধৰণৰ হাৰাশাস্তি কৰিবৰ কাৰণে আগবাঢ়ি আছে ঠিক সেই ধৰণৰ আমাৰ বাকুংগুৰি সমষ্টিত
মালগাঁও বুলি গাঁৱত ইলেকশ্যন কৰাৰ কাৰণে যোজা কৰি আছে এইটো হ'ল আদানীক মাটি দিয়াৰ কাৰণে এইটো আমি বিৰোধ কৰিব আৰু যেন জনগণে সকলোৱে আমাৰ লগত থাকে সেইখিনি অনুৰোধ কৰিছোঁ আৰু আমাৰ বাউখুংগুৰি এৰিয়াত যিজনে আহক ভোট খেলিবলৈ এই ভোট লৈকে হিৰো হ'ব ৰিজাল্টত জিৰ' হ'ব